স্বপ্না, মই চাকৰিটো পোৱাৰ পৰা ইমান দিন হ'ল তোমাক ক'লেও এবাৰ মই লৈ যাব পৰা নাই, এবাৰ ফুৰাবলৈ লৈ যাব পৰা নাই। তুমি চাগে মনতে বেয়াই পাই আছা। আগতে চাকৰিটো পোৱাৰ আগত আমি সময় উলিয়াই এমাহত এবাৰ হ'লেও ক'ৰবালৈ দুয়োটা ওলাই গৈছিলোঁ। তেতিয়া হাতত পইচা পাতিও নাছিলে। কিন্তু চোৱা, এতিয়া হাতত পইচা পাতি আছে, দৰমহা আছে, কিন্তু সময়ে মিলাব নোৱাৰা হৈছোঁ। একো নাই ৰাজ, মই একেবাৰে বেয়া নাপাওঁ। তুমি কিয়নো ভাবিছা তেনেকৈ মই বেয়া পাম বুলি? ইমান মাহৰ পিছত তুমি এই পূজা বুলি ছুটী লৈ ঘৰলৈ আহিছা, আৰু এতিয়া মোৰ লগত এনেকৈ ফুৰি থাকিলে ভাল নেদেখি নহয়। ঘৰত টাইম দিয়া, মা দেউতাক টাইম দিয়া, হ'ব আৰু দিয়া। পিছত যদি তেনেকৈ ছুটী বাছে এদিন বাৰু এনেই আমি এপাক ওলাই যাম আৰু। মই অকণো বেয়া নাপাওঁ নহয়। এতিয়া তুমি চাকৰিটো পাইছা, চৰকাৰী চাকৰি, দায়িত্বও বাঢ়ি গৈছে নহয় জানো? আৰু একো নাই দিয়া, মইতো আছোৱেই তোমাৰ লগতে সদায়। ফুৰিব গ'লেহে যে আমাৰ মৰমটো জীপাল হৈ থাকিব তেনেকুৱাতো কোনো কথা নাই নহয় জানো? স্বপ্না, সঁচাকে তুমি ইমান বুজা, মই আচৰিত হওঁ। মই চাগে যোৱাটো জন্মত কিবা এটা ভাল কাম কৰিছিলোঁ, পুণ্য কৰিছিলোঁ, যাৰ কাৰণে মই তোমাক জীৱনসংগী হিচাপে পাইছোঁ। চোৱাচোন, ইমান বুজা। আৰু মোৰ লগৰ যোনবিলাক কলিগছ আছে ন, তেওঁলোকৰ মই ফোন কলবিলাক শুনি থাকোঁ ন, কথা পতা। তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডবিলাকে ইমান কাজিয়া কৰি থাকে, ইমান ডাউট কৰি থাকে, কেনেকুৱা অশান্তি। ৰাতি 12টা-1টালৈকে সিহঁতৰ কাজিয়া চলি থাকে। কিন্তু তুমি মোক কিমান বিশ্বাসত, আমি ধুনীয়াকৈ কথা অকণমান পাতোঁ সময় পালে, তাৰপিছত তুমিও শুই যোৱা, ময়ো শুই যাওঁ, একো কাজিয়া পেচাল নাই ন আমাৰ। সঁচাকৈ মই বহুত সৌভাগ্যৱান। আৰু চিন্তা নকৰিবা স্বপ্না, তোমাৰ এই বিশ্বাস মই গোটেই জীৱন মই এনেকৈয়ে ৰাখিম। আৰু জানিবা, যিদিনা এই বিশ্বাস কিবাকৈ ভংগ হ'ল, সেইদিনা আৰু ময়ো জীয়াই নাথাকিম। আৰু তুমিতো তেনেকুৱা নকৰাই, ময়ো নকৰোঁ। কিন্তু তথাপিও জাষ্ট এটা কথা কৈছোঁ, যিদিনা এই বিশ্বাস কিবাকৈ ভংগ হোৱা যেন লাগিল, মই নিজেই মৰি যাম। কিন্তু স্বপ্না, মই কেতিয়াও তোমাক দুখ নিদিওঁ, কেতিয়াও নিদিওঁ। আচলতে কি জানা ৰাজ, বিশ্বাসটো হৈছে দিয়া লোৱা বস্তু। তুমি মোক বিশ্বাসটো দিব পাৰিছা, বিশ্বাস মোৰ মনত জন্মাব পাৰিছা, যাৰ কাৰণে মই তোমাক ইমানেই বিশ্বাস কৰোঁ যে মই নিশ্চিন্ত মনে শুব পাৰোঁ। কিন্তু সকলো ল'ৰাই সেই বিশ্বাস আচলতে তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডছবিলাকক বা ফিয়ান্সিবিলাকক দিব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে সন্দেহ কৰি থাকে। আৰু ময়ো নিজকে সৌভাগ্যৱান বুলি ভাবোঁ, কাৰণ মোৰ তোমাৰ ওপৰত ইমানেই বিশ্বাস আছে যে মই জানো তুমি কেতিয়াও বেয়া কাম কৰিবই নোৱাৰা। স্বপ্না, এটা কথা ক'ব ৰৈ গ'লো বা। কালি মাহঁতে তোমালোকৰ ঘৰত গৈ বিয়াৰ ডেট এটা ঠিক কৰাৰ কথা কৈছে, অহা মাঘলৈকে ধৰাৰ কথা কৈছে। তাকে আৰু মোৰ কথাটো শুনি ভালো লাগিছে আৰু কিবা এটা ভয়ো লাগিছে, কিবা এটা মিক্স অনুভৱ আৰু দেই। নাজানো তোমাৰ কি লাগে, কিন্তু মাঘলৈকে বিয়াখন পতাৰ কথা কৈছে। আৰু তোমালোকৰ ঘৰত যাব আৰু আলোচনা কৰিবলৈ, এইখিনিতে যাব চাগে দেই। হেৰি, বাকী তুমি বা কি কোৱা? মোৰনো কি ৰাজ, আমি প্ৰেম কৰা প্ৰায় 8 বছৰেই হ'ল, আৰু 8 বছৰৰ পিছত যদি আমাৰ ভাল পোৱাই যদি এনেকৈ এটা গহগতি পায় ন, ভালেইতো লাগিব দিয়াচোন। সেয়াই আৰু, মা দেউতাক এৰি যাম সেইটো এটা দুখ আছে, কিন্তু একো নাই। তোমাৰ মা দেউতাওতো মোৰ মা দেউতা নহয় জানো? সঁচাকৈ স্বপ্না, মোৰ যে কথাটো ভাবিলেই কিবা এটা লাগে। আচৰিত ন, প্ৰথমে কিমান প্ৰব্লেমছ আছিলে আমাৰ ঘৰত, তেনেকৈ একো বেলেগ অসুবিধা নাছিলে। মোৰ চাকৰি এটা হোৱা নাই কাৰণে মই নিজেই তোমাৰ ঘৰত ক'বলৈ বেয়া পাই আছিলোঁ। কিন্তু তোমাৰ মা দেউতাও ইমান বুজিলে, মোক ক'লে ন যে একো নাই, চাকৰি নহ'লেও তুমি তাইক বিয়া পাতিব পাৰিবা যদি সুখত ৰাখা। কিন্তু চোৱা, আমাৰ দুটাৰ প্ৰাৰ্থনা কষ্টৰ শেষত মোৰ যেনিবা চাকৰিটো হ'ল। আৰু গতিকে এতিয়া মই বেছি দেৰি কৰিব নোখোজোঁ আৰু তোমাক মই চিৰ জীৱনৰ কাৰণে নিজৰ কাষতে ৰাখিব বিচাৰোঁ। এতিয়া চোৱা, আজি 3 মাহৰ পিছত আহিছোঁ, কিমান মনত পৰি থাকে। এতিয়া আৰু সেইটো দিন নাহে আৰু চবচে ডাঙৰ কথা শুনা, তুমিতো কৈছিলা বিয়াৰ পিছত তুমি ঘৰতে থাকিবা, মাজে মাজেহে মোৰ ওচৰত কোৱাৰ্টাৰত যাবা। কিন্তু কালি মায়ে কি কৈছে জানা, যে বিয়া হোৱাৰ পিছত মাজনীক তই লগতে লৈ যাবি। নতুন বোৱাৰী, তাই নতুনকৈ বিয়া হোৱাৰ পিছত তাইতো তোৰ লগত থাকিবলৈ ইচ্ছা যায়, আৰু কৈছে যে মাজে মাজে তই লগত আহোঁতে তাইকো লৈ আহিবি। মই যে আচৰিত জানা, বহুত শাহুমাকবিলাকে কিন্তু নিজৰ বোৱাৰীক তেনেকৈ ল'ৰাৰ লগত এনেকৈ কোৱাৰ্টাৰত থাকিব নিদিয়ে। কিন্তু আমাৰ মায়ে কি কৈছে, এনেকৈ কৈছে যে তাই আৰু বিয়া হৈ পেলাইনো কি, আমি বুঢ়া বুঢ়ী দুটাৰ লগত থাকিব, মাজে মাজে আহিব, তোৰ লগতে ৰাখিবি। মই আচৰিত তেওঁ যে তেনেকৈ কৈছে। আচলতে মাক হিচাপে মায়ে সেইটো ভাবিছে, কিন্তু ময়োতো জীয়াৰী হিচাপে, বোৱাৰী হিচাপে মাহঁতৰ কথা ভাবিব লাগিব। হ'ব আৰু, মিলাই কৰি থাকিম, তোমাৰ লগতে যে থাকিম বা ঘৰতে যে থাকিম তেনেকুৱা নহয়। এমাহ যদি তাত থাকোঁ, এমাহ ইয়াত থাকিম, এনেকৈ মিলাই পেলাই থাকিম। দুইফালে চাব লাগিব ন। তাকেই স্বপ্না, বাৰু ব'লা এতিয়া তোমাক ঘৰত থৈ আহোঁ। ঠিক আছে বাৰু, ব'লা। মাহঁতে আকৌ চিন্তাও কৰি থাকিব, তাতে মই বস্তু কেইটামানো ল'ব আছে। আজি খুৰীহঁত আহিব ভাত খোৱাকৈ। হেৰি, শুনিছে? বোপাৰ চাকৰিটো হ'ল যেতিয়া, স্বপ্নাহঁতৰ ঘৰত বিয়াৰ কথাটো কৈয়ে আহিব লাগিছিল। সিহঁতে বহুত দিন অপেক্ষা কৰিছে দিয়কচোন, কেতিয়াও আমাৰ অমতে যোৱা নাই। আৰু এতিয়া যিহেতু দুইটাৰ কাৰণে উপযুক্ত হৈছে, গতিকে সোনকালে বিয়াখন পাতিয়ে আৰু আমিও তেতিয়া কিছু দায়িত্ব সিহঁতক দি অকণমান ঘূৰা ফুৰা কৰিব পাৰিম। কিমান আৰু সদায় ঘৰৰ দায়িত্ব লৈ থাকিম। এৰা, কথাটো ময়ো নভবা নহয়। তোমাকো এবাৰ শ্বিলঙত দেখাই আনিব লাগিছিল, তোমাৰো সেয়া গাটো বেয়া হৈ থাকে। ভাবিছিলোঁ চেকআপ এটা এবাৰ কৰাই আনিম। এতিয়া ঘৰখন এৰি যাব নোৱাৰোঁ, গাই গৰুজনীও আছে। গতিকে সিহঁতৰ বিয়াখন পাতি দিব পাৰিলে
অন্ততঃ ঘৰখন সিহঁতক দি থৈ দুদিনৰ কাৰণে হ'লেও যাব পাৰিম। ঠিক আছে, এটা কাম কৰোঁ, আমি পৰহিলৈ গৈ দিওঁ, গৈ আমি তেওঁলোকৰ লগত কথা পাতি একেবাৰে মাঘলৈ তোমাৰ বিয়া ডেট এটাই উলিয়াই দিওঁ আৰু। নহ'লে আৰু এনেকৈ কিমান দিনো আমি অপেক্ষা কৰি থাকিম। আমাকো বোৱাৰী এজনী লাগে, আৰু আমাৰ বোৱাৰী বহুত ভাল। আমিতো বহুত সৌভাগ্যৱান, আমি এনেকুৱা এখন ঘৰ, এনেকুৱা এজনী বোৱাৰী পাইছোঁ। ঠিক আছে, যোৱাটো যিহেতু ঠিক হ'লে, গতিকে ময়ো স্বপ্নাৰ মাকক মানে বিয়নীক ফোন এটা কৰি কৈ দিওঁ পৰহিলৈ যাম বুলি। নহ'লে আকৌ তেওঁলোক কিজানি কিবা বেলেগ কামত ব্যস্তও থাকিব পাৰে, নহয় জানো? আকৌ এয়া বিয়া আলোচনা বুলি ক'লে এটা কাম কৰোঁ, আমি হেৰিকো লৈ যাওঁ, এই আমাৰ বোপাৰ বৰদেউতা আৰু বৰমাকো লৈ যাওঁ, বুজিছেনে? আৰু ডাঙৰ মোমাইক আৰু ডাঙৰ মামীয়েককো লৈ যাওঁ। যিমান যি হ'লেও বিয়াৰ কথা পাতিবলৈ যাম, সকলোৱেতো ইচ্ছা থাকে নিজৰ ভাগিন ভতিজালৈ। আৰু স্বপ্নাৰ মাককো কৈ দিওঁ, তেওঁলোকৰ পৰিয়ালৰ কোনোবা জ্যেষ্ঠজনক যদি তেওঁলোকে মাতিব বিচাৰে, নহয় জানো? এৰা, তুমি ঠিকেই ভাবিছা। দিয়া, তুমি ফোনটো কৰা, ময়ো দাদাবৌক এবাৰ কওঁ, আৰু এইফালে আমাৰ বোপাৰ মোমাইক মামীককো মই ফোন এটা কৰোঁ। যিমান যি হ'লেও মই কৰিলে ভাল পাব, নহয় জানো? ঠিক আছে, তুমি এটা কাম কৰা, কিবা কিবি পিঠা লাড়ু কেইটামান বনোৱা আজি। এই মেনকাকো মাতা, দুইজনী মিলি পেলাই বনোৱা। খালী হাতে যিমানে মিঠাই চিঠাই লৈ নাযাওঁ, বনোৱা বস্তু কেইটামান হ'লেহে ভাল লাগে, নহয় জানো? বাৰু ঠিক আছে দিয়া, মই ফোনকেইটা কৰি আহোঁ। মা, আপোনাৰ নাতিৰ বিয়াৰ কথা পাতিবলৈ যাম আমি পৰহিলৈ, বুজিছে? এতিয়া আপুনিও যাব লাগিব নহয়, আপুনি যাবনে নাযায় আকৌ? এই হয় নেকি? আইঅ, আমাৰ সোণটো বিয়া হ'ব, তাৰমানে মই আমাৰ নাতি বোৱাৰীজনী দেখিবলৈ পাম আৰু। আইঅ, মোৰ যে ইমান ভাল লাগিছে। হেৰি নহয়, মই নাযাওঁ, তোমালোকে যোৱা। মই ইমান সুখ একেবাৰে সহ্যও কৰিব নোৱাৰিম, বুজিছানে? মই ঘৰতে থাকিম, তোমালোকে গৈ দিন বাৰকেইটা ঠিক কৰি আহা। মই একেবাৰে কইনা আনিবলৈ দৰা গাড়ীৰ লগতহে যাম আৰু। মাই, আপুনি যে কি কথা কয়? বিয়াৰ লগততো যাবই লাগিব আকৌ দৰাৰ আইতাইক। কিন্তু এতিয়াও দিয়কচোন, আলোচনাটোতো আপুনি যাবই লাগিব, মই এইবিলাক নাজানো। আপুনি মুঠতে পৰহিলৈ যাবলৈ ৰেডি থাকক, আৰু নাযাওঁ নথওঁ নক'ব আৰু। আপুনি ঘৰখনৰ মূল মানুহ হয়, আপুনি যাবই লাগিব দিয়কচোন, নহ'লে কিন্তু ময়ো নাযাওঁ। এৰা বোৱাৰী, সকলোবিলাকৰে সংসাৰ দেখিছোঁ, ঘৰ গৃহস্থী দেখিছোঁ, কিবা নহয় কিবা সমস্যা থাকেই। কিন্তু মোৰ গৃহস্থীখন চোৱাচোন, ইমান মোক মৰম কৰা ল'ৰা পাইছোঁ, এজনী বোৱাৰী পাইছোঁ, মোৰ জীয়াৰীৰ দৰে তোমাক পাইছোঁ মই, নাতি পাইছোঁ। এতিয়া আকৌ নাতি বোৱাৰীজনীও ইমান ভাল, তাইৰ ঘৰখনো ইমান ভাল। মোৰ এই সুখবিলাক যাতে কাৰো নজৰ নালাগে। আজি যদি তোমালোকৰ দেউতাৰ থাকিল হয়, কিমান ভাল পালে হয়। বাৰু যি নহওক, হ'ব বাৰু, ময়ো যাম। এতিয়া ৰ'বা, এই বোপাকনে লাডু কেইটামান বনোৱা কথা ক'লে নহয়, মই কিবা সহায় কৰি দিম নেকি? হ'ব মা, আপোনাৰ এনেও গাটো বেয়া থাকে, নালাগে এইবিলাক কৰিবলৈ। আপুনি খালি যাবলৈ এতিয়াৰ পৰাই ৰেডি থাকক। মই এয়া মেনকা বাইদেউকে মাতি আনো, দুইজনী মিলি নাৰিকলৰ লাড়ু কেইটামানকে বনাওঁ, আৰু এইফালে মিঠাই অলপো অনা যাওক। বাৰু ঠিক আছে দিয়ক মা, আপুনি অকণমান ৰেষ্ট লওকগৈ যাওক। আৰু সেই ভাতকেইটা খাই ল'ব, মই ডাইনিঙতে বাঢ়ি থৈছোঁ। গতিকে মাঘৰ 14 আৰু 15 তাৰিখ বিয়াৰ ডেট ফিক্স বুলি ধৰা হ'ল, নে কি কয় বিয়ৈ? হেৰা, এই মিঠাই লৈ আহাহে, সকলোকে মৌ মিঠা কৰোঁ আহি। বুজিছে বিয়ৈ, সকলোতকৈ ফূৰ্তি লাগিছে মোৰ যে মই মোৰ নাতিৰ বিয়া দেখিব গৈ আছোঁ। সঁচাকৈ বহুত সৌভাগ্যৱান মই যে নাতিৰ বিয়াত মই নাচিম, দৰা গাড়ীৰ লগত আহিম, কি যে ভাল লাগিব। মা, আপুনি মোক বিয়ৈ বুলি মাতিব নালাগে, ময়ো আপোনাৰ ল'ৰাৰ নিচিনা নহয়। আপুনি মোক নাম কাঢ়িয়েই মাতিব। আমাৰ দৰা গাড়ীত একদম দৰাৰ লগৰ চিটটোৱেতে আপুনি বহিব লাগিব। এতিয়া আৰু আপোনালোকৰ ছোৱালীৰ দায়িত্ব আমাৰ। তাই আমাৰ ঘৰত বোৱাৰীৰ নিচিনা নহয়, আমাৰ ছোৱালীৰ নিচিনা থাকিব। যিহেতু আমাৰ ছোৱালী নাই, তাই আমাৰ সকলো। এৰা, তুমি ঠিকেই কৈছা, আৰু আপোনালোকে একদমেই চিন্তা নকৰিব। বিয়নী মিঠাই লৈ আহক জল্দি, আমি সকলোৱে মিঠা খাওঁ। এৰা, ছোৱালীক যে একেবাৰে এখন ঘৰৰ পৰা বিদায় দিম, তাৰ কাৰণে মনত আবেগো আছে, নাথাকা নহয়। কিন্তু ফূৰ্তিও লাগিছে যে আপোনালোকৰ নিচিনা ঘৰ এখনত মই মোৰ ছোৱালীক বিয়া দিব ওলাইছোঁ, য'ত তাই বোৱাৰীৰ মৰম নহয়, নিজৰ জীয়াৰীৰ মৰম পাব। এয়া খাওক, চবেই মিঠাই খাওক। বিয়নী, আপুনি একদমেই চিন্তা নকৰিব, আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। তাকে বিয়নী, আপুনি একেবাৰে নিশ্চিন্ত মনে ছোৱালীক আমাৰ ঘৰত দিব পাৰে। ইমানখিনি বিশ্বাস অন্তত আমি আপোনাক দিব পাৰিম। আমাৰ স্বপ্না যেতিয়া 3 বছৰ আছিলে, তেতিয়াই তাৰ ছমহীয়া ভায়েক এটা ঢুকাইছিলে। আমি ভাবিলোঁ, আমাৰ ছোৱালীয়ে আছে যেতিয়া আৰু আমি বেলেগ নাভাবোঁ আৰু। তেতিয়াৰ পৰা আৰু আমি বেলেগ সন্তানৰ চিন্তা নকৰিলোঁ। তাই আমাৰ কাৰণে ল'ৰা, তাই আমাৰ কাৰণে ছোৱালী। কিন্তু আজি তাইক আপোনালোকৰ নিচিনা ঘৰ এখনত বিয়া দিবলৈ পাই
সঁচাকৈ বহুত আনন্দিত আমি। আমাৰ যেন বুকুখন পাতল হৈ গৈছে। সৰু ছোৱালী কেতিয়াবা হয়তো কিবা ভুল কৰিব পাৰে, আপোনালোকে নিজৰ নিচিনা ভুলবোৰ দেখুৱাই দিব। বোপা, তুমি মোক মা বুলি কৈছা নহয়, এই মাৰ ওপৰত বিশ্বাস ৰাখা। আমাৰ নাতি বোৱাৰী একদম ৰাজৰাণী হৈ থাকিব। স্বপ্না, আজি মই বহুত সুখী। আমাৰ 8 বছৰ ভালপোৱাই আজি সামাজিকভাৱে স্বীকৃতি লাভ কৰিলে। সঁচাকৈ মোৰ নিজকে বহুত সৌভাগ্যৱান যেন লাগিছে। তুমি 8 বছৰ মোৰ কাৰণে ধৈৰ্য ধৰিছা। সেই তুমি যেতিয়া মেট্ৰিক পাছ কৰিছিলা তেতিয়াই তোমাৰ লগত মোৰ চিনাকি হৈছিল, আৰু ইমান দিন তুমি মোৰ কাৰণে ধৈৰ্য ধৰিছা। তোমাৰ ঘৰখনে কেতিয়াও চাকৰিৰ কাৰণে মোক প্ৰেছাৰ দিয়া নাই, আৰু আল্টিমেটলি আজি চোৱা, তোমাক মই মোৰ ঘৰলৈ লখিমী কৰি লৈ আহিলোঁ। স্বপ্না, মই বহুত হেপ্পী স্বপ্না। আই এম ছ' হেপ্পী। আচলতে কি জানা, আমাৰ ভালপোৱা এই যে সফল হ'ল, তাৰ কাৰণে মই কিন্তু ফাৰ্ষ্ট তাক ক্ৰেডিট দিম জানা, আমাৰ ঘৰ দুখনক, যি আমাক 8 বছৰে ছাপোৰ্ট কৰি আহিছে। কেতিয়াও আমাক কোনো কামত ফ'ৰ্চ কৰা নাই। তোমাৰ ঘৰখনেও মোক নিজৰ ছোৱালী নিচিনা মৰম কৰিছে, মোৰ ঘৰখনেও তোমাক নিজৰ ল'ৰা নিচিনা মৰম কৰিছে। আৰু মই ভাবোঁ আমাৰ ফেমিলি দুটাৰ কাৰণে আজি আমি এক হ'ব পাৰিলোঁ। য়েছ, ময়ো বহুত হেপ্পী। আৰু মই সদায় চেষ্টা কৰিম তোমাৰ ঘৰখনক মোৰ নিজৰ ঘৰ বুলি ভাবিবলৈ, কাৰণ তুমিও মোৰ ঘৰখনক আজি 8 বছৰে নিজৰ বুলি ভাবি আহিছা। য়েছ, আমি ফাইনেলি এক হ'লোঁ। থেংক ইউ ভগৱান।